Good morning, guys. Good morning. Aji day 2 splitot aru day 3 Croatia aru yare travel rule mote mane Qatarot jabole ami PCR test certificate loi jabo lagibo covid or to ei karone yate ahisilu to rati puai 7 ta ami PCR test korai lolu mane sample to dilu report to evening hole ahibo hope negative ahe nole yate phosi jam তো আজি প্ল্যান তো হল ইয়াৰ পৰা আমি যাম পোৰ্টলৈ তাৰ পৰা ফেৰি লৈ Hvar Island যাম তাৰ পিছত আহি আকৌ স্প্লিট যাম তো বলক এতিয়া যাও আমি পোৰ্টলৈ ফেৰি উঠিব টিকেট পাই গলো টিকেট ললো আমাৰ 8:30 ত আছে 8টাত নহয় 8:30 7:40 ত আছিল মিস কৰিলো আমাৰ ফেৰিখন আহিলে এইখন হেয়া ফেৰিত সোমালো ঢেৰ সিট আছে আগৰ পিনে বহু বলা নামটো হল এটো সো আমি বহি গলো স্টার্ট দিলে এয়া জাহাজ উৰিবলৈ ললে উৰিব ফেৰিখনত চাগে বাহিৰত ওলাব নিদিয়ে ইয়াৰ ভিতৰতে সোমাই থলে আমাক চবকে মাৰি do not exit মাৰি থৈ দিছে মানে ইয়াতে সোমাই থাক আৰু এক ঘণ্টা আৰু হাৱাৰ ইয়াৰ পৰা 20 মিনিট মান লাগিব যেন পাইছো তো হাৱাৰ স্প্লিটৰ পৰা হাৱাৰ যাবলৈকে ফেৰি থাকে ৰেগুলাৰ ইণ্টাৰভেল আৰু মেইনলি দুটা কোম্পানী হয় আমি য'ত গৈ আছোঁ জাদগলিনিয়া সেইটো এটা হ'ল আৰু ফিল কাপেটান বুলি এটা আছে তো ৰাতিপুৱা 7:30 পৰা ষ্টাৰ্ট হয় 7:40 পৰা তো ইণ্টাৰভেলত গৈ থাকে তো এনেকুৱা এখন শ্বেডিউল লৈ আনিছোঁ মই 110 krona ল'লে এইখনত ওৱান ৱে 110 krona মানে আপোনাৰ ইনটু 12 ইণ্ডিয়ান ৰুপিজত পালো আৰু আমি Hvar Island পোৰ্টটো পাব হৈছে Honestly, I'm not ready. Now we are at the Hvar Island. Dunia বতৰ ধুনীয়া ভাইবটো ভাল সোমাই ভাল লাগিছে কিবা এটা পজিটিভ ভাইব আছে ঠাইটিৰ গোটেই হিলৰ ন ষ্ট্ৰীটবোৰো গোটেই হিল আৰু বিল্ডিংবোৰো ঘৰবোৰো পুৰা পুৰণা আৰ্কিটেকচাৰ হিলৰে গোটেইবোৰ প্ৰথমে ভাবিছো স্পেনিছ ফৰ্ট্ৰেছটোতে যাওঁ তাৰ ওপৰৰ পৰা গোটেই আইলেণ্ডটোৰ ভিউটো ধুনীয়া দেখি সো প্ৰথম ওপৰৰ পৰা গৈ আহোঁ তাৰপিছত তলৰ ঠাইবোৰ চাম
উঠি গৈ আছোঁ ওপৰলৈ স্পেনিছ ফৰ্ট্ৰেছত ইয়াত যোৱা ৰাস্তাটোতে কেফেবোৰ ৰাস্তাটোতে মানে আৰু ষ্টেপছখিনিতে দি দিছে ভাল লাগিছে হভাৰ আইলেণ্ড এতিয়া আহি এটা ভিউ পইণ্ট পাইছোঁ ইয়াৰ পৰাও গোটেই হভাৰ আইলেণ্ড ৱাটাৰ ফ্ৰণ্টটো দেখা পায় খুব ধুনীয়া ভিউ এয়া চাওক কমলা লাগি আছে ইয়াত গছত ৱাও কিমান কমলা এইটো হ'ল ফৰ্টৰ ৱালছ ইয়াতে ওপৰলৈ বগাই যাব লাগিব ষ্টেপছ নাই প্লেইনে হয় এইটো ৰাস্তাটো গৈ আছোঁ আমি ৱাও এইপিনে ভিউটো চাওক পিছপিনে পাব হৈছে আৰু ভাল কষ্ট কৰাইছে দেই ইমান অকোৱা পকোৱা ৰাস্তা কাটি ৰাস্তা ওলাইছ যদি চিধাকৈ কাট ফাইনেলি ওপৰ আহি পালোঁ ইয়াত এটা বহিবলৈ ধুনীয়া স্পট আছে তাত আমি বহিছোঁ ফৰ্টটোতে আৰু কিন্তু ভিতৰত নাযাওঁ বুলি ভাবিছোঁ ফৰ্টৰ টাইম বহুত যাব এবাৰ সোমালে আৰু আমাৰ তলত একো চোৱা নহ'ব মেইন ইয়াৰ ওপৰৰ পৰা ভিউটোৱে আৰু ইয়াৰ পৰা দেখিলোৱে যিহেতু আৰু আমি আহিলোঁ ফৰ্টৰ পৰা এতিয়া ষ্টেপছখিনি পাইছোঁ গৈ আছোঁ তললৈ লুংলুঙীয়া ৰাস্তা গলিবোৰ বৰ ধুনীয়া লাগিছে শিলৰ ৱালবোৰ গোটেই ইয়াৰ সাগৰৰ পাৰে পাৰে এনেকৈ খোজকাঢ়ি গৈ মজা লাগিছে কি ধুনীয়া বতাহো দি আছে ৰ'দ আছে যদিও গৰমটো নাই ফিল হোৱা নাই এইখিনি মানতে আছে পালোৱে আৰু এইপিনে বিচ এখনো আছে বাৰু টাইম হ'লে যাম এইখনতো অলপ ইমান ধুনীয়া ঠাইত নবহিলে মিছ কৰা যাব ইয়াত মিউজিয়াম এতিয়া আছে বোলে তো এই মিউজিয়ামটোত চাগে যাম চাই লওঁ খুব বেছি ইণ্টাৰেষ্টিং নালাগিলে গুচি আহিম আৰু ইয়াতে আহি বহিম এইটো ঠাই বেছি ভাল লাগিছে ভিতৰত সোমাইছোঁ জনজিতে চাই ক'লে খুব বেছি একো নাই চাবলগীয়া সেইকাৰণে মিউজিয়ামটোত ইমান নাযাওঁ অলপ বাহিৰতে দেখুৱাই দিওঁ এইটো বাহিৰত মোৰ বেছি ভাল লাগিছে
দৰ্জাখন কি ধুনীয়া আমি অলপ এতিয়া ভিতৰ অলিয়ে গলিয়ে সোমাই চাওঁ কি আছে সৰু সুৰা দোকান আছে সব পিনে এয়া কাপোৰৰ এখন এই ফুলকেইটা ইমান ভাল লাগিছে আমি সেন্ট স্টিফেন স্কোয়াৰত সন্মুখতে আছে সেন্ট স্টিফেন কেথিড্ৰেল এইটো এখন এখন সবজি বজাৰ সবজি ফল মূল এইবোৰৰ বজাৰ হেল্ল' এয়া চেৰি আৰু ষ্ট্ৰবেৰী ললো আমি চেৰিও বহুত লৈ ললো এয়া চেৰি আৰু এয়া ষ্ট্ৰবেৰী খুব ভাল পাওঁ মই এতিয়া খাই থাকিম আহি অলপ ৱাটাৰ ফ্ৰণ্টত বহিছোঁ ঘূৰি ঘূৰি আহিলোঁ ভাগৰ লাগিছে অলপ আৰু ফেৰী টিকেটটোও লৈ ল'লোঁ 1 বজাত আছে এতিয়া আৰু প্ৰায় 25 মিনিটমান আছে অলপ পিছতে আহিব যাব লাগিব ঘূৰি কিন্তু মোৰ হাৱাৰ আইলেণ্ড ইমান ভাল লাগিছে যাব মনেই যোৱা নাই স্প্লিটতকৈ মোৰ বেছি ভাল লাগিছে হাৱাৰ আইলেণ্ড উপায় নাই যাব লাগিব ঘূৰি আকৌ কেতিয়াবা পিছত চান্স পালে আহিম ন এইখন আমাৰ ফেৰীখন য'ত আমি উভতি যাম স্প্লিটলৈ চিটবোৰ কি কালাৰফুল এখনত অৰেঞ্জ আৰু ব্লু এয়া হাৱাৰ আইলেণ্ড আপোনালোকক দেখালোঁ আজিৰ ব্লগটো এইখিনিতে সামৰিলোঁ আকৌ নেক্সট ব্লগত আহি আছোঁ স্প্লিটৰ আন ঠাই দেখুৱাবলৈ আহিছোঁ বাই